হেল্প আছাম পৰিয়ালটিৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, যদি আপোনালোকে আমাৰ এই চেনেলটোৰ ভিডিঅ'সমূহ চাই ভাল পায়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তো বন্ধুসকল, আজি আমি কথা পাতিম আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপুনি আপোনাৰ ভোটাৰ কাৰ্ডটো কেনেকৈ লিংক কৰিব মোবাইল বা কম্পিউটাৰৰ সহায়ত। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই যাব। ইয়াৰ বাবে প্ৰথমে আপুনি মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু তাত লিখি দিব NVSP লিখি চাৰ্চ কৰি দিব। তাতে আপোনালোকে দেখিবলৈ পাইছে নেশ্যনেল ভোটাৰ্ছ ছাৰ্ভিচ পৰ্টেল বুলি, তাত আপোনালোকে ক্লিক কৰক। তাৰপিছত আপোনালোকে তললৈ অলপ স্ক্ৰল ডাউন কৰিব আৰু লগ ইন ৰেজিষ্টাৰ যিটো অপশ্যন দেখিছে আপোনালোকে, লগ ইন বা ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰিব। মই লগ ইন ৰেজিষ্টাৰত ক্লিক কৰি দিলোঁ। এতিয়া আপোনালোকে লগ ইন কৰিব লাগিব। যিহেতু মই আগতে আইডিটো বনাই থোৱা আছিলে, কিন্তু মই পাছৱৰ্ডটো অলৰেডি পাহৰি গৈছোঁ, তো মই ফৰগেট পাছৱৰ্ডত ক্লিক কৰি লৈছোঁ আৰু মোৰ মোবাইল নম্বৰটো ইয়াত যিটো আছিলে সেই মোবাইল নম্বৰটো মই ইয়াত এণ্ট্ৰি কৰি দিছোঁ আৰু ইয়াতে কেপচাটো টাইপ কৰিব লাগিব। তো কেপচাটো টাইপ কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, ইয়াতে এটা অপশ্যন আপোনালোকে দেখিবলৈ পাইছে চেণ্ড OTP অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়ক। এতিয়া আপুনি যিটো ফোন নম্বৰ দিছিলে সেই ফোন নম্বৰটোত এটা OTP আহিছে আৰু OTPটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। আৰু মোৰ OTPটো আহি গ'ল আৰু মই ইয়াতে টাইপ কৰি আছোঁ OTP। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে ভেৰিফাই OTP বুলি এটা অপশ্যন আছে, ভেৰিফাই OTPত ক্লিক কৰি দিয়ক। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আপোনালোকে নতুন পাছৱৰ্ড এটা বনাব লাগিব। মই নতুন পাছৱৰ্ডটো ইয়াতে বনাই দিছোঁ, কনফাৰ্ম পাছৱৰ্ড কৰি লৈছোঁ। এতিয়া দেখিবলৈ পাইছে ৰিছেট পাছৱৰ্ড বুলি আছিলে, তাতে আপোনালোকে ক্লিক কৰি দিয়ক। ইয়াত দেখিবলৈ পাইছে ইয়ৰ পাছৱৰ্ড হেজ বিন ছেট ছাকচেছফুলি বুলি আহিছে। তো বন্ধুসকল, এতিয়া ইউজাৰ নেমত আপোনাৰ ফোন নম্বৰটো দিব। মই ফোন নম্বৰটো মোৰ পেষ্ট কৰি দিছোঁ আৰু লগতে ইয়াতে আপোনাৰ পাছৱৰ্ড যিটো আপুনি পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াতে লিখি দিব লাগিব আৰু ইয়াতে যিটো কেপচা আছে কেপচাটো ইয়াতে আপোনালোকে টাইপ কৰি দিব। মই কেপচাটো টাইপ কৰি দিছোঁ। তাৰপৰা কেপচাটো টাইপ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে কি লগ ইন অপশ্যন যিটো আছে সেই লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাব ইনফৰমেশ্যন অফ আধাৰ বুলি য'ত আছে অপশ্যনটো, তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছতে 6B যিখন ফৰ্ম আপোনালোকে তাত ক্লিক কৰক আৰু ইয়াতে দেখিবলৈ পাইছে আপোনাৰ নাম আৰু এড্ৰেছখিনি অট'মেটিকেলি আহি গৈছে, এইখিনি আপোনালোকে পূৰাব নালাগে। ইয়াত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব আৰু তলত লিখিব মোবাইল নম্বৰটো। ইয়াত আপুনি যিটো মোবাইল নম্বৰ দিব খোজে ইয়াত মোবাইল নম্বৰটো পেষ্ট কৰি দিব। তাৰপিছত ইমেইল আইডিটো দি দিব, যদি আছে, নাথাকিলেও এইটো নিদিলেও হৈ যায়, কোনো কথা নাই। এইটো কম্পালচৰি দিবই লাগিব বুলি কোনো কথা নাই। তাৰপিছত আই হেভ আধাৰ নম্বৰ, যদি আপোনাৰ আধাৰ নম্বৰটো আছে তেতিয়াহ'লে ইয়াত আপোনালোকে আধাৰ নম্বৰটো দি দিব আৰু যদি আপোনালোকে বোলে এনৰলমেণ্ট ID পাইছে তেতিয়া আপোনালোকে তলৰ অপশ্যনটোত ক্লিক কৰি ল'ব। আধাৰ নম্বৰটো মই দি দিলোঁ আৰু প্লেচটো চিলেক্ট কৰিব। মই মোৰ প্লেচটো দি দিছোঁ। তাৰপিছত নেক্সট অপশ্যন দেখিছে আপোনালোকে, ইয়াতে কেপচাটো আছে, সেই কেপচাটো ইয়াতে পেষ্ট কৰিব লাগিব আপোনালোকে। মই ইয়াত কেপচাটো টাইপ কৰি দিছোঁ। তো কেপচাটো টাইপ কৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে প্ৰিভিউ বুলি এটা অপশ্যন আছে, আপোনালোকে প্ৰিভিউ অপশ্যনটোত ক্লিক কৰিব। ইয়াতে আপোনালোকে ডিটেইলছখিনি চাই ল'ব। তাৰপিছত আপোনালোকে ছাবমিট যিটো অপশ্যন আছে ছাবমিটত ক্লিক কৰি দিয়ক। ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ নামত এটা ৰেফাৰেঞ্চ ID খোল খাই গৈছে আৰু ৰেফাৰেঞ্চ IDটো আপোনালোকে ট্ৰেক কৰি পেলাই পিছত চাব পাৰিব যে বস্তুটো একচেপ্ট কৰিলে নে ৰিজেক্ট কৰিছে। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা সৰু সৰু টেকনিকেলৰ কথাসমূহ জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰেই নাপাহৰিব। তো বন্ধুসকল, আজিলৈ ইমানেই আছিলে আৰু মই ষ্টেটাছটো চেক কৰি চাই লৈছোঁ। এতিয়া মই যিহেতু ছাবমিট কৰিছোঁহে, ছাবমিটেড দেখা দিছে। তো বন্ধুসকল, আজিলৈ বাই।